আই মোৰ অসমীৰ ৰূপহী অ, আই মোৰ অসমী চেনেহী অ, আই মোৰ অসমী শুৱনি অ, আই মোৰ অসমী আজলি অ, অতীতৰ কীৰ্তি সাৱতি অ, ধৰাৰে বুকুতে জিলিকা ঐ, ধৰাৰে বুকুতে জিলিকা ঐ, আই মোৰ অসমী ৰূপহী অ, আই মোৰ অসমী চেনেহী ঐ, আই মোৰ অসমী শুৱনি ঐ, আই মোৰ অসমী আজলি নৃপতি ভাস্কৰ বৰ্মনে বিশ্ব সভা শুৱনি কৰিছিল, বিশ্ব সভা শুৱনি কৰিছিল, নৰনাৰায়ণে শংকৰৰ লগতে কৃষ্টিৰ প্ৰদীপ্তি জ্বলালে, কৃষ্টিৰ প্ৰদীপ্তি জ্বলালে, অসমীৰ কাৰণে বীৰ চিলাৰায়ে দিগ্বিজয়ী কৰিছিল, দিগ্বিজয়ী কৰিছিল, কানিৰ লাচিতে শৰাই ঘাটতে কতৰু জিনিলে যুঁজেৰে ঐ, কতৰু জিনিলে যুঁজেৰে লুইতৰ বুকুতে নৰিয়া শৰীৰে কতৰু খেদিলে হাঁহেৰে ঐ, কতৰু খেদিলে হাঁহেৰে আই মোৰ অসমী ৰূপহী অ, আই মোৰ অসমী চেনেহী ঐ, আই মোৰ অসমী শুৱনি ঐ, আই মোৰ অসমী আজলি ঐ। শংকৰ মাধৱে নাম ঘৰে ঘৰে মণিকূট থাপনা থাপিলে, কীৰ্তন ঘোষাৰ বাণীৰে জাতিটোৰ শকতি বঢ়ালে, জাতিটোৰ শকতি বঢ়ালে, নামৰে চাপৰি ৰমীয়া সুৰেৰে একতাৰ দোলেৰে জাতিটো বান্ধিলে, একতাৰ দোলেৰে
কিৰিটো বান্ধিলেও এনেহে নকমি ৰাইজবোৰো অতীতৰ কিৰিটি পাহৰি নাযাবি দে অতীতৰ কিৰিটি পাহৰি নাযাবি দে বীৰৰে ত্যাগক নিজৰে দেশতেও অনাদৰ হ'বলৈ নিদিবি দে অনাদৰ হ'বলৈ নিদিবি দে অসমীয়াইকে নিজৰে ঘৰতেও আলৈ আথানি হ'বলৈ নিদিবি দে আলৈ আথানি হ'বলৈ নিদিবি দে আই মোৰ অসমী ৰূপহী অ আই মোৰ অসমী চেনেহী অ আই মোৰ অসমী শুৱনি অ আই মোৰ অসমী আজলি অ অতীতৰ কিৰিটি সাৱটি অ ধৰাৰে বুকুতে জিলিকা ঐ ধৰাৰে বুকুতে জিলিকা ঐ